মানুহে মনোভাৱ সঠিক ৰাখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে তেওঁ যি বিচাৰে তাকে তেওঁ লাভ কৰিব পাৰে। আমি যদি এগিলাচ পানী লৈ পানীগিলাচক সুন্দৰকৈ আমি চাই তাক আমি পান কৰিবলৈ লওঁ আৰু আমি এইটো ভাবিব লাগিব যে আমি এটা অতি প্ৰয়োজনীয় বস্তু এয়া পান কৰিবলৈ লৈছোঁ। পানীৰ আগত আপুনি এইটো মনোভাৱ দেখুৱাব যে পানীয়ে হ'ল প্ৰাণীৰ প্ৰাণ। সেই পানীগিলাচেই আমাক বহুত মানসিক শক্তি যোগান ধৰিব আৰু আমি সেই পানী পি খোৱাৰ পিছত আমি পাবলগীয়া যিটো সুফল আমি সেইটো সঁচাকৈয়ে লাভ কৰিম। সুন্দৰ মন লৈ সুন্দৰভাৱে চলক। এই হ'ল সৰু সৰু কথাৰ পৰা আমি কেনেকৈ সৌন্দৰ্যক প্ৰয়োজনীয় দিশটো লাভ কৰিব পাৰোঁ তাৰ এটি নমুনাহে। সামান্য হ'লেও পানীগিলাচ বহুত দৰকাৰী, খুব আন্তৰিকতাৰ শ্ৰদ্ধাৰে যে আমি এটা খুব ভাল বস্তু পান কৰিবলৈ লৈছোঁ। এনেকৈ মনতে ভাবিবচোন।